চুলিখিনি ধুনীয়া আৰু ডাঠ লগতে চিলচিলীয়া যদি কৰিব বিচাৰিছে আৰু আমাৰ যে খুব কম বয়সতে চুলি পকা আৰম্ভ কৰিছে তাৰ পৰা যদি পৰিত্ৰাণ পাব বিচাৰিছে ভিডিঅ'টো শেষলৈকে চাব যিহেতু সকলোবোৰ ষ্টেপ আপোনালোকৰ কাৰণে আগবঢ়াওঁতে অকণমান দীঘলীয়া হৈছে গোটেইখিনি চাবলৈ হ'লে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব এয়া দেখিছেনে মই প্ৰথমতে তেলখিনি ইয়াৰ পৰা ওলাই লৈছোঁ আৰু ৰাতিপুৱাই কৰিছিলোঁ ভিডিঅ'টো বাৰু যি নহওক আহকচোন এয়া মই খোজকাঢ়িবলৈ যাওঁতে নিমপাত কেইখিলামান ছিঙি আনিছিলোঁ অৱশ্যে এয়া ঘৰতে লাগিছে খুৰীহঁতৰ ঘৰত নিমপাত অলপমান লৈছোঁ আৰু ল'ম ঘৰতে সকলোবিলাক বস্তু থাকেই আচলতে চবৰে এয়া জবা ফুল যিটো জবা ফুলটো ৰঙা হ'লে ভাল কিন্তু মোৰটো অলপ হালধীয়াও নহয় গোলপীয়াও নহয় সেনেকুৱা আৰু তাৰ পাছতে এয়া লৈছোঁ তুলসীটো চবৰে ঘৰতে থাকে গতিকে তুলসী পাত অলপমান ল'ব আপোনালোকে যিমান কোৱান্টিটিত বনাব বিচাৰে সেইটো হিচাপত বনালেও হৈ যায় সৰহকৈ বনাই থৈ দিব পাৰে নহ'লে অলপকৈ বনাই এদিনতে লগাব পাৰে আৰু ল'লোঁ মই নৰসিংহ পাত জোখমতে ল'ব মোৰ কম হৈছে কাৰণ খুৰীহঁতৰ গছজোপা কাটি দিলে অলপমানহে আছিলে আৰু এয়া সকলোবোৰ বস্তু ৰেডি কৰিলোঁ ধুই মেলি লৈছোঁ পাতখিনি আৰু অলপ বস্তু লাগিব ইয়াতে মই যিহেতু যিখিনি আমাৰ গছৰ পৰা আনিব পাৰি সেইখিনিহে দেখুৱাইছোঁ আৰু এয়া বজাৰৰ পৰা আনিছিলোঁ আমলখি 3টা লৈছোঁ মেথি কালজিৰা ৰাতিপুৱাই ধুই পেলাই পানীখিনি টুকিবলৈ দিছিলোঁ আৰু এতিয়া অলমষ্ট শুকাই গৈছে গতিকে ব্যৱহাৰ কৰিব পৰা হৈ গৈছে মেথি আৰু কালজিৰাও আপোনালোকে নিজৰ জোখমতে যিমানখিনি তেল বনায় সেইটো হিচাপত ল'ব আৰু এয়া মই ইমানখিনি লৈছোঁ তাৰ পাছত পাতখিনিও শুকুৱাই ল'লোঁ আৰু এতিয়া পেন এখনত মই কাটি লোৱা আমলখিখিনি দি দিম আমলখিটো যে খাবলৈ বৰ ধুনীয়া বাৰু যি নহওক এয়া মেথি আৰু কালজিৰাখিনিও দি দিলোঁ আৰু ধুই লোৱা পাত ফুল গোটেইবোৰ দি দিছোঁ আমাৰ ঘৰুৱা ৰেমেডিবোৰ ব্যৱহাৰ কৰি যদি সুফল পাওঁ বিৰাটেই ভাল লাগে নহয়নে বজাৰৰ পৰা অনা কেমিকেল ব্যৱহাৰ কৰাতকৈ এনেকৈ যদি ব্যৱহাৰ কৰিব পাৰি মই এইটো ৰেমেডি আজি প্ৰায় এমাহমানৰ পৰা ব্যৱহাৰ কৰি আছোঁ মোৰ খুব উফি আছিলে উফি নোহোৱা হৈছে বাৰু যি নহওক এয়া মই কোকোনাট ভাৰ্জিন অইলটো ব্যৱহাৰ কৰিছোঁ আপোনালোকে এইটো তেলৰ সলনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে আৰু এইটো ৰেমেডি আপোনাৰ নিজৰ সন্তানকো লগাব পাৰে আৰু ল'ৰা মানুহকো লগাব পাৰে গতিকে অকল আমাৰ লেডিজবিলাকে যেনে ব্যৱহাৰ কৰিব পাৰে এনেকুৱা নহয় সকলোৱে ব্যৱহাৰ কৰিব পাৰে আৰু শেষত দিলোঁ এল'ভেৰা দি আৰু কম জুইত অলপ গোটেইখিনি গলি যোৱালৈকে মই সিজালোঁ আৰু ৰাতিপুৱাই বনোৱা মই ৰেমেডিটো থৈ দিছিলোঁ পেনখনতে গধূলি এইখিনিৰ পৰা চেপি তেলখিনি উলিয়াই ল'লোঁ আৰু এইখিনি লগালে আমাৰ যিহেতু ওকণিৰ সমস্যা থাকে বা চুলিৰ গুৰিত খজুৱতিৰ সমস্যা থাকে সেই সকলোবোৰ নাইকিয়া হ'ব লাহে লাহে নাইকিয়া হ'ব আৰু চুলি পকাও কমিব যদি আমাৰ চুলি বেছিকৈ পকিবলৈ আৰম্ভ কৰিছে সেইফালেও আমাৰ সুবিধা হ'ব তেলখিনি সদায় এসপ্তাহৰ মূৰত লগাই থাকিব তেতিয়া গোটেই ৰাতিটো লগাই থ'ব আৰু পাছদিনা চেম্পুৰে ধুই দিব তেতিয়াহে সুফল পাব নহ'লে এদিন লগালেতো নহ'ব আৰু যিহেতু মোৰ কোকোনাট অইলটো শেষ হৈছিলে শেষৰকণ মই এইয়া মুখত লগাই দিছোঁ মুখত লগালেও মুখখন বৰ ধুনীয়া হৈ পৰে আৰু ঠাণ্ডা দিনততো এইটো তেল লগাবই লাগে বাৰু যি নহওক মই বাকীখিনি বটলত ভৰাই দিলোঁ আৰু যিখিনি পেনত লাগি আছিলে তাৰ পৰাই মোৰ চুলিৰ কাৰণে হৈ গ'ল আৰু এনেকৈ কপাহেৰে গুৰিত লগাই দিলোঁ তাৰপাছত চুলিৰ বাকী অংশটো লগাই দিম মুঠতে চুলিত একেবাৰে টেপটেপীয়াকৈ তেলখিনি লগাই গোটেই ৰাতি থৈ দিব আৰু পিছদিনা চেম্পুৰে ধুই দিব তাৰ পাছত চাব